दिनै उदालगुरि जिल्लानि सिङाव थानाय भैरबकुंड आरो रौतानि गोबां सान्थालि आरो जोंनि आदिबासिनि आरो माइनरिटिनि आमसनिफ्राय UPPL दोलोआव जयेन जादों। गासै 45निख्रुइबो बांसिन BPF हान्जानिफ्राय आरो गुबुन गुबुन स्टुडेन्ट अर्गानाइजेशन आरो गुबुन गुबुन दोलोनिफ्राय जोंनि दोलोआव UPPL हान्जायाव दिनै जयेन जादों। गिबियावनो आं बिथांमोनखौ UPPL नि जानानै गोसो गोरबोनिफ्राय बरायबाय। मानिजाथाव प्रमद बर'नि दैदेननाय UPPL हान्जा आरो BTR सरकारा रायजोनि थाखाय मोजां खामानि मावनायखौ नुनानै आरो नैबे ओनसोलाव गोजोन मोनसे लाबोनो हानायखौ रायजोफोरा दिनै मिथिदों आरो बे ओनसोलाव जे जौगासारनाय खामानि जादों बेखौ मिथिनानै गोबां BPF नि आरो गोबां दल संगठननि मानसिफ्रा दिनै UPPL हान्जायाव जयेन जादों आरो जयेन जानायनि उद्देश्यआ बेनो जे समाजनि मोजां खामानि मावनाय जोंनि मानिजाथाव प्रमद बर'नि दैदेननाय सरकार बेखौ आरोबाव मजबुत खालामनो थाखाय बिथांमोना जोंजों जयेन जाफैदों। आं बिथांमोनखौ गोसो गोरबोनिफ्राय बरायबाय। फैबाय थानाय समाव समाजनि मोजां खामानि मावनायाव बिथांमोना जोंखौ आरोबाव शक्तिशाली गोहोगोरा खालामगोन जोंहा बिश्वास दङ आरो आं बिथांमोननि जि डिसिसन बे डिसिसनखौ राइट टाइमाव राइट डिसिसन लादों होननानै आं बुंनो सानो। गतिके फैबाय थानाय समाव जोङो ज'यै नैबे BTR ओनसोलनि जौगासारनायनि थाखाय खामानि मावगोन आरो बिथांमोननि जि साननाय हनाय बे साननाय हनायफोरखौ जों मोगथाङाव जाफुंहोनो थाखाय जेब्लाबो UPPL दल आरो BTR सरकारा जोङो मावफुंगोन। फैबाय थानाय समाव जोंनि ओनसोलखौ गोजोन आरो खौसेथि बे लाखिनायाव जों जेब्लाबो जों गोसो होगोन। जोंनि ओनसोलाव दायो सान्थि फैबाय। सान्थि फैखांनायनि उनाव जोंनि ओनसोलाव बयबो हारि माहारिफोरनि गेजेराव अनलायनाया बांदों। हारि माहारिफोरनि गेजेराव दिनै बर' अना बर' बेबायदि जोबस्रांलांबाय, बेबायदि जोंनि गेजेराव गैला। बेखायनो मोनसे मोजां परिबेस फैनायखौ नुनानै बिथांमोना जोंजों जयेन जादों। थैंक यू। मैं नथौ आनंदित और उत्फुल्लित जे आमार UPPL दलर नीति और आदर्शक ভাল पाय आमार उदालगुरित विशेषके विभिन्न समष्टिर পৰা सबतके बेसि आमार भैरवकुंड समष्टिर পৰা विशेषके आमार सान्ताल सम्प्रदायर পৰা विभिन्न बेकग्राउंडर मानु ताते BPFर লগত জড়িত থকা লিডাৰবিলাক আছে, নেতৃবৰ্গসকল আছে। BPFৰ যিটো সান্তাল সেল আছে তাৰ লগত জড়িত আমাৰ লিডাৰবিলাক আছে। বিভিন্ন আমাৰ দল সংগঠনৰ নেতৃবৰ্গসকল আছে। তেখেতসকলে আমাৰ দলক ভাল পায়। চৰকাৰে যি ধৰণে এতিয়া কাম কৰি আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সেইখনক ভাল পায়। তেখেতসকলে আজি এইখন দলক আকোৱালি লৈছে আৰু আমিও আমাৰ দলৰ হৈ তেখেতসকলক উষ্ম আদৰণি জনাইছোঁ, ৱেলকাম জনাইছোঁ আৰু একেলগত কাম কৰি যাম আৰু আমি জাতিৰ কাৰণে, জাতিৰ উত্থানৰ কাৰণে, সমাজৰ উত্থানৰ কাৰণে আমি কাম কৰি যাম। সেইখিনি আশ্বাস দিয়া হ'ল তেখেতসকলক আৰু তেখেতসকলেও উৎফুল্লিত কাৰণ তেখেতসকলে চাইছে যে এইখন চৰকাৰ অহাৰ পিছত, প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক প্ৰাধান্য দিয়া হৈছে যিটো নেকি প্ৰিভিয়াছ গভৰ্ণমেণ্টে কেতিয়াও দিয়া নাছিল আৰু বিশেষকৈ জাতি জনগোষ্ঠীৰ কি ধৰণে এটা মান সন্মান এটা আগবাঢ়ি যাব, তেখেতসকলে বিভিন্ন দিশত আগবাঢ়ি যাব সেই কথাটো এই চৰকাৰে চিন্তা কৰিছে। সেইবিলাক তেখেতসকলে দেখা পাইছে। বিভিন্ন জাতি জনগোষ্ঠী ইয়াত যে স্থান পাইছে সেইখিনি কথা তেখেতসকলে দেখা পাই আজি এইখন দলক আকোৱালি লৈছে। মই আশা কৰোঁ যে অহা দিনত আৰু বৃহৎ সংখ্যাত আৰু আমাৰ ৰাইজে এইখন দলত যোগদান কৰিব। বিশেষকৈ চাওতাল জনগোষ্ঠী, আদিবাসী জনগোষ্ঠীৰ পৰা আৰু যোগদান কৰিব, সেইটো মোৰ বিশ্বাস আছে। ধন্যবাদ। আজি মোৰ লিষ্ট মতে 46 জন ইয়াত বিশেষ যিবিলাকে নেতৃত্ব দিয়ে, আমাৰ কমিউনিটিক নেতৃত্ব দিয়ে, সমাজক নেতৃত্ব দিয়া, আমাৰ গাঁৱক নেতৃত্ব দিয়া, তেনেকুৱা নেতৃবৰ্গ লেভেলৰ মানুহবিলাকে আজি যোগদান কৰিছে। আজি তেনেকুৱা ৰাজহুৱা যোগদান হোৱা নাই। আজি মেইনলি যিবিলাকে যাৰ কথা ৰাইজে শুনে তেনেকুৱা মানুহবিলাক, তেনেকুৱা লিডাৰবিলাকে আজি ইয়াত যোগদান কৰিছে। ধন্যবাদ। সেইটো আমাৰ NDA হিচাপত যাক ফাইনেল কৰিব তেখেতকেই দিয়া হ'ব। ইয়াত কোনো আমাৰ UPPL বুলি কথা নাই। এতিয়া আমি NDA হিচাপত আছোঁ। আমাৰ দিল্লীত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক আনিব লাগিব। সেইটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। কাৰণ তেখেতে যি ধৰণে ভাৰতবৰ্ষক এটা দিশত আগবঢ়াই লৈ গৈছে, যি ধৰণে ভাৰতবৰ্ষ এতিয়া উন্নতিৰ পথত আগুৱাই গৈছে, এটা বিকশিত ভাৰত হ'বলৈ গৈ আছে, এটা উন্নত ভাৰত হ'বলৈ গৈ আছে। সেইকাৰণে আমাৰ NDA ফালৰ পৰাই যি প্ৰাৰ্থী হ'ব আৰু সেইটো বহুত অতি শীঘ্ৰে আমি ডিক্লেয়াৰ কৰিম। ধন্যবাদ।
পোনপ্ৰথমতে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে যোনটো সুধিছে যে UPPL কিয় জইন কৰিব লগা হ'ল, তো আজি আপোনালোকে নিশ্চয় চাই আছে BTR চৰকাৰ গঠন কৰাৰ পিছত প্ৰথমতে আমি শান্তি আৰু সম্প্ৰীতি চাবলৈ পাইছোঁ। তাৰ লগে লগে BTR চৰকাৰ গঠন কৰাৰ পিছত আমাৰ সান্তাল জনগোষ্ঠীৰ পৰা নমিনেল MCL পালোঁ, লগতে এটা ভাল পদ EM এটা দিয়া হ'ল। কোনটো বস্তু আমি ইয়াৰ আগত কেতিয়াও দেখা নাছিলোঁ BTCৰ ভিতৰত। আগত 17 বছৰ পাৰ হৈ গ'ল, কিন্তু নমিনেট MCL লগতে EM দিয়াটো আমি শুনা নাছিলোঁ, কিন্তু এবাৰ আমি চকু দিলে চালোঁ। তাৰ কাৰণে আমি অতি উৎফুল্লিত। তাৰ কাৰণে আজি দলে বলে ভৈৰৱকুণ্ড সমষ্টিৰ যোগদান দিছোঁ। আমি আশা কৰিছোঁ আগন্তুক দিনত UPPL চৰকাৰে নিশ্চয় আমাৰ জনগোষ্ঠীৰ কাৰণে ভাল কাম কৰিব। আৰু যোনকেইটা আগৰ চৰকাৰে আমাৰ কিছু সংখ্যক কামবোৰ বাদ পৰি গৈছে, আমি যাতে আমাৰ চৰকাৰক সহযোগ দি পেলাই সেইকেইটা কামবোৰ পূৰা কৰিব পাৰোঁ। চব মিলি 35জন লিডাৰকেইটা ভৈৰৱকুণ্ড সমষ্টিৰ যোগদান দিছে। হয়, চব ছাত্ৰ সম্প্ৰদায়ৰ 35জন ইউথকেইটা, সমাজত কাম কৰা, পলিটিক্সত কাম কৰা য়াংষ্টাৰ্ছকেইটা, বাৰ যুৱকেইটা মিলাই পেলাই 35জন জইন কৰিছে UPPL। আমি চিন্তা কৰিছোঁ UPPL হৈ পেলাই আমাৰ সমাজত সোমাম আৰু যোনকেইটা আধৰুৱা কাম আছে সেইকেইটা মিলিজুলি যাতে ভাল এটা উন্নতি পদক্ষেপক লৈ যাব কাৰণে চেষ্টা কৰিম। আপোনালোকে আগতে কোনটো দলত আছিল? বৰ্তমান মই BPF দলত আছিলোঁ। সান্তাল চেলৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেছিডেণ্ট আছিলোঁ। আমি প্ৰমোদ ছাৰক সেইখিনি কিবা জনাম, সাঁওতাল পিছপৰা জনগোষ্ঠীক যাতে সমানকৈ আগুৱাই লৈ যাবলৈ এটা ৰাস্তা দেখাই দিয়ে যেন। যোগদান কৰা হৈছে, যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আমি অকল ধৰ্মক লৈ বিশ্বাস কৰোঁ, এই ক্ষেত্ৰত আজি কি যুক্তিত আপুনি এই দলত যোগদান কৰা হৈছে? চাওক, প্ৰথম কথা হ'ল BTRত UPPLৰ নেতৃত্বত, মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTRত UPPL চৰকাৰ গঠন হ'ল আৰু গঠন হোৱাৰ আজি প্ৰায় 3টা বছৰ পাৰ হৈছে। গতিকে মই আজি বিশেষকৈ UPPL দলৰ নীতি আদৰ্শৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰি মই আনুষ্ঠানিকভাৱে আজি UPPL দলত যোগদান কৰিলোঁ। আৰু মোৰ কথা হ'ল যে আপোনালোকে চাইছে যে BTRত বিশেষকৈ UPPL ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTRত UPPL চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা বিশেষকৈ ইয়াত জাত পাতৰ কোনো কথা নাই, ইয়াত কোনো ধৰ্মৰ কথা নাই। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTR অঞ্চলত মই ভাবোঁ গোটেই আপোনাৰ মুছলিম হওক, আপোনাৰ বড়ো হওক, খ্ৰীষ্টিয়ান হওক, নেপালী হওক, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এক মিলা প্ৰীতি সৃষ্টি হৈছে। গতিকে আৰু সেই মিলা প্ৰীতিৰ সৃষ্টি যেহেতু আমাৰ BTR অঞ্চলত হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, গতিকে মই আজি আনুষ্ঠানিকভাৱে UPPL দলত যোগদান কৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল যে চাওক, যোৱা 17টা বছৰত BPF আপোনাৰ হাগ্ৰাম মহিলাৰ নেতৃত্বত BTCত BPF চৰকাৰ আছিলে। যোৱা 17টা বছৰত বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনি হাগ্ৰাম মহিলাৰ ডাঙৰীয়াই বিশেষকৈ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আমাক বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক হাগ্ৰাম মহিলাৰ ডাঙৰীয়া তেখেতে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। গতিকে আমি আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নীতি আদৰ্শৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰি আজি আমি আনুষ্ঠানিকভাৱে UPPL দলত যোগদান কৰিলোঁ। আৰু আগন্তুক দিনত মই নিজে এই UPPL দলৰ নীতি আদৰ্শৰ প্ৰতি সঁহাৰি জনাই আগন্তুক দিনত মই UPPLৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি যাম। আপোনাৰ কিমানজন যোগদান কৰিছে? আজি প্ৰায় চাওক বহুকেইজন মানুহ আহি আমাৰ লগত যোগদান কৰিছে। আৰু আগন্তুক দিনত যেহেতু মোৰ নিজৰ যিখিনি মানুহ আছে, এই মানুহখিনি মোৰ নেতৃত্বত মই UPPL দলত যোগদান কৰাই দিম। আৰু আগন্তুক দিনত এই UPPL দলৰ হৈ মই নিজেও কাম কৰি যাম আৰু আনকো কাম কৰাৰ কাৰণে সুযোগ সুবিধা দিম। দৰং ওদালগুৰি লোকসভা নিৰ্বাচন এই ক্ষেত্ৰত BJP প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, এতিয়া কি ক'ব? চাওক,
প্ৰথম কথা হ'ল দৰং আৰু ওদালগুৰিত যেহেতু বিজেপিয়ে প্ৰাৰ্থিত্ব মানে প্ৰক্ষেপ কৰিছে, মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতক যেহেতু প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মানে প্ৰক্ষেপ কৰিছে, মানে আগন্তুক লোকসভা নিৰ্বাচনত মানে বিজেপি দলে আপোনাৰ দৰং আৰু ওদালগুৰিত বিপুল সংখ্যক ভোটেৰে জয়যুক্ত লাভ কৰিব বুলি মই আশাবাদী। সংখ্যালঘু যিসকল মানে ভোটাৰ আছে তেওঁলোকে বিজেপিক দিব বুলি ভাবেনে? নিশ্চিতভাৱে আপোনাৰ ইয়াত সংখ্যালঘু আৰু মুছলিম আৰু অনামুছলিমৰ কথা নাই, যোনে আমাৰ ৰাইজৰ কাম কৰিছে। আৰু আপোনালোকে চাই আছে, বিশেষকৈ আপোনাৰ ছ'চিয়েল মিডিয়াত আপোনালোকে চাই আছে বিজেপিয়ে আপোনাৰ বিশেষকৈ মুছলমান সমাজক মই ক'বলৈ যাওঁ, আপোনাৰ একেবাৰে ঘৰৰ পৰা আৰম্ভ কৰি মানে যিখিনি সা সুবিধা আপোনাৰ আজি আমাৰ মুছলমানক যিমানখিনি দিছে, আপোনাৰ বড়ো হওক, আপোনাৰ এই নেপালী হওক, মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আপোনাৰ সমানে বিজেপি গভৰ্ণমেণ্টে দি আছে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি মই ভাবোঁ দৰং আৰু ওদালগুৰি লোকসভা নিৰ্বাচনত 100% মানে জিকি আহিব, ইয়াত আৰু কোনো সন্দেহ নাই।